গাইজ নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিনৰ মূৰত ভাবিলোঁ এটা সৰু টিকুট মান এটা ভিডিঅ' বনাই লওঁ। তো আজি এটা ধুনীয়া বস্তু এটা অৰ্ডাৰ কৰিছোঁ, জাষ্ট আহি পালে, এতিয়াই আহি পালে। তো সেই বস্তুটো আনবক্সিং কৰোঁ। ভাবিলোঁ আনবক্সিং মই অকলে কিয় কৰোঁ, আপোনালোককো দেখাওঁ। ধৰক এতিয়া আনবক্সিং কৰোঁ। এইটো সৰু বস্তু চাওঁ কেনেকুৱা। এইটো এটা সৰু ডাম্বেল। কথাটো হ'ল বেকা হৈছে। ডাম্বেলটো আনিলোঁ, জাষ্ট কিনিলোঁ, কিন্তু ডাম্বেলটো চোন বেকা। এয়া চাওক, বেকা হৈছে। 5 কিলো ডাম্বেল, এইটো 5 কিলো। বেছি দাম নহয় বাৰু, 900 950 টকা ল'লে। কিন্তু ডাম্বেলটো ৰিটাৰ্ণে দিব লাগিব যেন পাইছোঁ। ডাম্বেলটো এয়া এক চাইড বেকা হৈ আছে, এইটো খুলিব নোৱাৰি। খুলিব পাৰি, খুলি চাওঁ বাৰু। এটা চাইড খোলা নাযায়। হৈছে এয়া এইটো ডাম্বেল, এইটো 5 কিলো। মজা। দুইটা লগাই লওঁ। খেতে নাখায়। এতিয়া বোলে ইউটিউব লগৰ ভেৰি এক্সাইটেড হৈছোঁ, কিন্তু এইটো যিটোহে প্ৰব্লেম দি আছে। আগফালে হ'ল বাৰু, এইফালে খেতে নাখায়। খেতে নাই জানো কি হ'ল, এইটো এতিয়া লকে নাখায়। বাৰু চাই লওক কি হয়। এইটো এতিয়া বেয়া আছে, তো খেতে নাখায়। এইটো এতিয়া কি কৰোঁ, কেঞ্চেল আমাৰো আৰু ধুনীয়া। এতিয়া গ্ৰীণ দোকানত লৈ যায়, ইয়াতে জ্বালা মাৰি লয়। জ্বালা মাৰি থাকিলে খেতটো গুচি গৈছে, ইয়াৰ খেত নাই। তো নহ'লে খেতি বন্ধ টানি তাতে কৰি যাব। বাই বাই। আহি গ'লোঁ, মালটো লৈ আহিলোঁ। এতিয়া জ্বালাই কৰিলে হওঁ, জ্বালা কৰি থৈ অলপ এতিয়া আমি একেলগে জ্বালাই কৰিব যাওঁ। বাই অলপ তো চাওঁ বাৰু জ্বালা কৰি কি হয় অলপ তেতিয়াহ'লে। তো জ্বালাই কৰা দোকান বিচাৰি আছোঁ, খুব বিচাৰি পালোঁ। কিন্তু জ্বালাই দোকান যায় যিটোৱে হ'ল গাঁঠি। তো তাতে গ'লোঁ, গৈ দেখালোঁ ডাম্বেলটো দেখাৰ পিছত কৈছে কি এইটো লোহা নহয়, এইটো ষ্টিল হয়। তো ষ্টিল জ্বালা কৰিব লাগিব। তো হয় নেকি, তেতিয়াহ'লে পইচা কিমান হ'ব? পইচা 950 দি পেলাই আৰু হ'ল। তো মই আজিয়ে আনিছিলোঁ ডাম্বেলটো, এতিয়া আৰু কেঞ্চেল কৰি দিম আৰু। তো কেঞ্চেল কৰি এক্সচেঞ্জ কৰিম। তো এক্সচেঞ্জ কৰাৰ পিছত এইবাৰ কি আহি চাওঁ, এইটোৱে আজি।